Hey everyone, assalamu alaikum. Welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি আমি যাব ওলাইছো সৰস্বতী পূজালৈ। এয়া আমি হৈ গলো ৰেডি আৰু এতিয়া আহিব বেটাৰীখন আৰু তাত উঠি আমি যাম এতিয়া স্কুললৈ আৰু স্কুলত গৈ আমি কিমানখিনি এনজয় কৰি আছো সৰস্বতী পূজাত আপোনালোক সকলোখিনি দেখুৱাই আছো। এইফালে আছে মোৰ প্ৰিন্সেছ ৰেডি। Turn around. এয়া মোৰ সৰস্বতী ৰেডি হৈ গলে এইফালে মই ৰেডি সিম্পলত এজুৰকে পিন্ধিছো কেনেকা লাগিছে আপোনালোকে কমেন্টত প্লিজ জনাব মোক আৰু আমাৰ বেটিকো মানে আমাৰ মোৰ সৰস্বতী জনী কেনেকা লাগিছে সেইটো জনাব। সো এতিয়া কিবা স্কুলত গৈ কি লগ পাম আমি। Bye. Oi, ঘুৰি চাও ক বেটি মাস্ক এৰাই দিয়া। ঐ আহিলে আহিলো দে মাকৰ হৰি হৰি নাইকিয়া হৈ গৈছে। শিৱাঞ্জলি আছে ক'ত চাবা আকৌ এবাৰ। এইজনী ববিতা ৰবা আহা ভিডিঅ' এটা কৰি আহোঁ। একো না তুমি ইফালে নাযাবা ধূপ জ্বলাব। ইস আমাৰ নাচনীকেইজনী চাওঁ আকৌ এইফালে কৰা। ইমান গৰম লাগিছে। Video? Ayo. কি আছে? হয় নি? ও ভালে কৰিছা দিয়া। নাই হোৱা দেই ইমান ধুনীয়াজনী লাগিছে আকৌ। আহোঁতে মেকআপ কৰি আহিছিলোঁ। সঁচাকৈ চোৱা না অৱস্থা কি হৈছে।
ইমান ধুনীয়া জনী ধুনীয়া হয় জানো কমেণ্ট কৰিবচোন মোক এনে আজি দেখিবলৈ কেনেকুৱা লাগিছে ঐ বেটা এইকেইটা বেটিহঁতৰ ক্লাছটো বহি যাওঁ এইটো হৈছে বেটিৰ ৰুম ক্লাছৰ আহি যাবা দেই এতিয়া আৰু ওপৰৰ পৰা ইয়া অলপ আমাৰ স্কুলৰ দৃশ্যটো ডান্স কৰা আকৌ সৰস্বতী কিজনী ইমান ধুনীয়া ধুনীয়া লাগিছে ধুনীয়াকে বেছিয়ে চোকা